আজি এই ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে চাগে গমে পাইছে থাম্বনেলটো চাই। আজি এই ভিডিওটো হ'বলৈ গৈ আছে আপোনালোকে কেনেধৰণে ৰানিঙত উশাহ নিশাহ ল'ব লাগে, আপোনালোকক কেনেধৰণে উশাহ ল'লে আপোনালোকৰ বডিটোত ভাগৰ কমকৈ লাগিব, বা কেনেধৰণে আপোনালোকে উশাহ ল'ব লাগে, বা নাকেৰে ল'ব লাগে নে আপোনালোকে মুখেৰে উশাহ ল'ব লাগে, সবিশেষ জনাম আজি এই ভিডিওটোতে। সেয়েহে ভিডিওটো অলপ স্ক্ৰীনৰ শেষলৈকে ভিডিওটো চাই থাকিব। এতিয়া আমি প্ৰথমে জানিব লাগিব আমি প্ৰথমে উশাহ আমি কেনেধৰণে ল'ম, প্ৰথমে আমি নাকেৰে ল'ম নে আমি মুখেৰে ল'ম। এতিয়া মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যদি আপোনালোকক কওঁ, আপোনালোকে প্ৰথমতে আপোনালোকে নাকেৰে উশাহ লওক। প্ৰথমে যেতিয়া আপোনালোকে নাকেৰে উশাহ লওক, আপোনালোকে এটা টাইমাৰ বান্ধি লওক। মই আপোনালোক এক্সাম্পল এটা প্ৰথমতে আপোনালোক দেখাই দিছোঁ যে কেনেধৰণে আপোনালোকে গম পাব আপোনালোকে কেনেধৰণে বডিত অক্সিজেন লাগে। এতিয়া প্ৰথমে আপোনালোকে এটা 5 ছেকেণ্ডৰ আপোনালোকে এটা টাইমাৰ বান্ধি লওক। এই টাইমাৰটোত আপোনালোকে কি কৰিব, অকল আপোনালোকে নাকেৰে আপোনালোকে উশাহটো লওক। আপোনাৰ মুখখন বন্ধ কৰি ৰাখক আৰু নাকেৰে আপোনালোকে উশাহটো লৈ চাওক। আপোনালোকে যদি গম পাইছে, আপোনালোকে চাওক বডিটো ভালদৰে আমাৰ কি হৈছে, অক্সিজেনটো ভালদৰে আমাৰ যোৱা নাই নাকেৰে লোৱাৰ কাৰণে। এতিয়া আপোনালোকে আকৌ 5 ছেকেণ্ড আপোনালোকে এড কৰি লওক, আৰু এইবাৰ আপোনালোকে কি কৰিব, অকল আপোনালোকে মুখেৰে উশাহ লওক, নাকটো আপোনালোকে বন্ধ কৰি ৰাখক। নাকটো বন্ধ কৰি আপোনালোকে মুখেৰে 5 ছেকেণ্ড কৰি আপোনালোকে উশাহ লৈ চাওক। এতিয়া নিশ্চয় আপোনালোকে উশাহটো লওঁতে এতিয়া আপোনালোকে গম পাইছে যে আপোনালোকৰ যেতিয়া আপোনাৰ নাকৰ তুলনাত মুখেৰে যেতিয়া আপোনালোকে উশাহ লৈছে, উশাহটো লওঁতে কি হৈছে, বডিত ভালেমান আপোনালোকৰ অক্সিজেন সোমাইছে, নহয় জানো? এতিয়া আপোনালোকে আৰু 5 ছেকেণ্ড আপোনালোকে এড কৰি লওক, আৰু এইবাৰ আপোনালোকে কি কৰিব, নাকেৰে মুখেৰে আপোনালোকে সমানে আপোনালোকে উশাহটো ল'বৰ কাৰণে চেষ্টা কৰক। এতিয়া 5 ছেকেণ্ড আপোনালোকে ষ্টাৰ্ট কৰক। এতিয়া আগৰ যি আমাৰ দুটা তুলনাত আমাৰ এই চাওক, এইটো আমি নাকে মুখে যিটো আমি লৈছোঁ উশাহ, নাকে মুখে উশাহ লওঁতে আমাৰ কি হৈছে, বডিত ভালেমান আমাৰ অক্সিজেন আমাৰ আহিছে আৰু বডিটো আমাৰ পুৰা ৰিলেক্স হৈ গৈছে। এতিয়া আপোনালোকৰ এক্সাম্পলটো এইটো কাৰণে দিলোঁ, কাৰণ আমাৰ চাওক ৰানিঙত যেতিয়া আমি ৰানিং কৰি থাকোঁ, প্ৰথম অৱস্থাত যেতিয়া আমি নাকেৰে উশাহ লওঁ, নাকেৰে উশাহ ল'লে আমাৰ কি হয়, বডিত কম পৰিমাণে আমাৰ অক্সিজেনটো যায়, সেয়েহে আমাৰ ভাগৰ সোনকালে লাগে। এতিয়া যদি আপোনালোকে ভাবি আছে যে নাকেৰে উশাহ লৈ পেলাই আমি ৰানিং কৰি কমপ্লিট কৰিম, কিছুমানে আপোনালোকক জনাবও পাৰে যে ৰানিং কৰিলে সদায় আপোনালোকে মুখখন বন্ধ কৰি নাকেৰে আপোনালোকে উশাহ লৈ ৰানিং কৰিব লাগে, কিন্তু এইটো এটা কমপ্লিট এটা ৰং ইনফৰমেশ্যন আপোনালোকে পাই আছে। কিন্তু যদি আপোনালোকে চাই এথলেটিক্সবিলাকক যদি চাই ভাল আপোনালোকে ইউটিউবত আপোনালোকে পাই যাব, তেখেতলোকেও যদি আপোনালোকে ভিডিঅ'সমূহ চায়, তেতিয়াহ'লে তেখেতলোকেও ক'ব যে নাকেৰে নহয়, আপোনালোকে নাকে মুখে সমানে আপোনালোকে উশাহ লৈ পেলাই ৰানিং কৰিব লাগে। নাকে মুখে সমানে এইটো কাৰণে ল'ব লাগে, কাৰণ আমাৰ বডিটোত আমাৰ কি হয়, অক্সিজেনৰ পৰিমাণটো কম থাকে, সেয়েহে আমাৰ প্ৰথমতে আপোনাৰ নাকেৰে ল'লে আমাৰ কি অক্সিজেনৰ পৰিমাণটো কম থাকে, সেয়েহে আমাৰ ভাগৰটো সোনকালে লাগে। এতিয়া অক্সিজেন পৰিমাণটো বঢ়াই ৰাখিবৰ কাৰণে আমাৰ কি কৰিব লাগে, নাকেৰে মুখেৰে আমি সমানে আপোনালোকৰ উশাহটো ল'ব লাগে। নাকে মুখে সমানে উশাহ ল'লে আমাৰ কি হয়, বডিত ভালেমান আমাৰ অক্সিজেন পোৱা যায়। এতিয়া মই আপোনালোকক গ্ৰাউণ্ডৰ কথা ক'ম। এতিয়া গ্ৰাউণ্ডত আপোনালোকে কেনেধৰণে 3200 মিটাৰ মাৰোঁতে কেনেধৰণে আপোনালোকৰ বডিটো আপোনালোকৰ উশাহটো কেনেধৰণে আপোনালোকে কণ্ট্ৰল কৰি ৰাখিব, ভাগৰ তেতিয়া আপোনালোকক কমকৈ লাগিব। এতিয়া মই যেতিয়া ৰানিং কৰোঁ, অৰ্থাৎ মই এটা কেণ্ডিডেটে হয়, মই ৰানিং কৰি আছোঁ আছাম পুলিচ আৰু কামাণ্ডৰ কাৰণে। এতিয়া মই কেনেধৰণে ভাগৰটো কণ্ট্ৰল কৰোঁ, মই সেইকাৰণে সেইটো কথা আপোনালোকক জনাব বিচাৰিছোঁ যে কেনেধৰণে মই ভাগৰটো কণ্ট্ৰল কৰোঁ। বা প্ৰথম অৱস্থাত যদি আপোনালোকে ষ্টাৰ্ট কৰে, অৰ্থাৎ যদি আপোনালোকৰ 400 মিটাৰ যদি টেগ হয়, 400 মিটাৰ টেগত আপোনালোকে কিমান মাৰিব লাগে, 8 পাককৈ আপোনালোকে মাৰিব লাগে। এতিয়া প্ৰথম অৱস্থাত আপোনালোকে কেনেধৰণে ৰানিং কৰিব, প্ৰথম অৱস্থাত আপোনালোকে নাকেৰে ল'ব নে মুখেৰে ল'ব, এনেধৰণৰ আপোনালোকৰ প্ৰশ্ন থাকিব পাৰে। এতিয়া যেতিয়া মই প্ৰথম ষ্টাৰ্টিং কৰিব, প্ৰথম ষ্টাৰ্টিং কৰোঁতে মই যেতিয়া প্ৰথম ষ্টাৰ্টিং কৰোঁ, মোৰ কথাই আপোনালোকক কৈছোঁ, যেতিয়া মই প্ৰথম ষ্টাৰ্টিং কৰোঁ, মই ষ্টাৰ্টিং কৰিলে প্ৰথম নাকেৰে উশাহ লওঁ। প্ৰথম নাকেৰে উশাহ লৈ মই মেক্সিমাম আপোনালোকৰ 4 বা 5 পাকমান মই কি কৰোঁ, নাকেৰে উশাহ লৈ পেলাই মাৰোঁ। তাৰপাছত আমাৰ কি তেতিয়ালৈকে কি হয়, তেতিয়ালৈকে মই এটা নাকেৰে উশাহ লৈ মই নিজে অক্সিজেনটো মই নিজে ৰাখি থ'ব পাৰোঁ বা কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। তাৰপাছত কি হয়, তাৰপিছত যেতিয়া আমাৰ আৰু 4 পাক থাকি যায়, তেতিয়ালৈকে কি হয়, বডিটো ভাগৰ অনুভৱ হয়। তেতিয়া মই কি হয়, নাকেৰে মুখে সমানে উশাহ লওঁ। কাৰণ প্ৰথম অৱস্থাত যেতিয়া আপোনালোকে নাকেৰে উশাহ ল'ব, নাকেৰে উশাহ ল'লে কি হয়, বডিটো কম পৰিমাণে কম মাত্ৰাত আমাৰ বডিটোত অক্সিজেনটো যায়। আপোনাৰ প্ৰথম ভিডিঅ'টোত মই প্ৰথম ষ্টাৰ্টিঙতে আপোনালোকে সেইটোৱে বুজাইছোঁ যে নাকেৰে প্ৰথম উশাহ ল'লে আমাৰ কি হয়, প্ৰথম বডিটোত আমাৰ কমকৈ আমাৰ অক্সিজেনটো যায়। যেতিয়া মানে নাকেৰে মুখে যেতিয়া আমি সমানে ল'ম, সমানে ল'লে কি হ'ব, বডিটোত প্ৰচুৰ পৰিমাণে আমাৰ বডিটোত ভালেমান আপোনালোকৰ অক্সিজেন যাব, আৰু লগতে আমাৰ বডিটো আমাৰ ফ্ৰী হৈ থাকিব। সেয়েহে মই 4 পাকলৈকে আপোনালোকৰ নাকেৰে আপোনালোকৰ উশাহটো লৈ পেলাই মই যেনে তেনে কণ্ট্ৰল কৰি 4 পাক মই কণ্ট্ৰল কৰোঁ, কভাৰ কৰোঁ, আৰু 4 পাক নাকেৰে মুখেৰে মই সমানে লৈ তেতিয়া মই বডিৰ ফুল অক্সিজেন লৈ তেতিয়া মই ফুল ৰানিং কৰোঁ। এনেধৰণে আপোনালোকে যদি ৰানিং কৰে, তেতিয়াও আপোনালোকৰ ভাগৰ কমকৈ লাগিব, আৰু উশাহ লওঁতেও আপোনালোকৰ কোনো ধৰণৰ কষ্ট নহ'ব, ভাল এটা টাইমত আপোনালোকে সোমাব পাৰিব। এতিয়া আৰু এটা মেইন কথা হ'ল, যেতিয়া আপোনালোকে ৰানিং কৰি থাকে, নাকেৰে মুখে যেতিয়া আপোনালোকে সমানে উশাহ লয়, তেতিয়া আৰু এটা আপোনালোকৰ প্ৰব্লেম দেখা পোৱা যায় যে যেতিয়া আপোনালোকে মুখ মেলি যেতিয়া আপোনালোকে ৰানিং কৰে বা নাকেৰে মুখে যেতিয়া আপোনালোকে সমানে উশাহ লয়, তেতিয়া কি হয়, ডিঙিটো আপোনালোকৰ শুকাই যায়। ডিঙিটো শুকোৱাৰ মেইন কাৰণ কি হৈছে, আপোনালোকে যদি পানী যদি আপোনালোকে কম পৰিমাণে খায়, তেতিয়া আপোনালোকৰ ডিঙিয়ে আপোনালোকক শুকাব পাৰে। এতিয়া প্ৰথম অৱস্থাত এতিয়া চাওক, যিহেতু আমি ৰানিং কৰি আছোঁ, ৰানিং কৰিলে আমাৰ কি হয়, বহুত আমাৰ ঘামবোৰ বহুত আমাৰ ওলাই যায়।
যেতিয়া ঘাম ওলাই যায় আমাৰ বডিটো কি হয় পানীৰ পৰিমাণটো আমাৰ কমি যায় এতিয়া পানীৰ পৰিমাণটো আমাৰ সমান কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগে ৰেগুলাৰ আমি 3 পৰা 4 লিটাৰকৈ পানী আমি খাব লাগে এতিয়া প্ৰথম অৱস্থাত যদি আপোনালোকে চাওক ৰাতিপুৱা যদি আপোনালোকে খায় 1 লিটাৰমান যদি আপোনালোকে পানী খায় আপোনালোকে ৰানিং আপোনালোকে মেক্সিমাম আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টা পাছতহে আপোনালোকে ৰানিং কৰিব যাব এনেকুৱা নহয় যে পানীখিনি খাই লগতে ৰানিং কৰিব যাব পানীখিনি খাই লগতে ৰানিং কৰিব গ'লে আপোনালোকৰ নিশ্চয় আপোনালোকৰ পেট বিষ আপোনালোকৰ হ'ব পাৰে সেয়েহে আপোনালোকে পানী খাই লগতে ৰানিং নকৰিব আপোনালোকে ৰানিং কৰাৰ আগত এতিয়া মই আপোনালোকক ডিঙি শুকাই যিটো কাৰণ সেইটো কাৰণৰ ওপৰত ক'ব বিচাৰিছোঁ আপোনালোকে যেতিয়া আপোনাৰ ৰানিং কৰিব যাব ৰানিং কৰিব যাওঁতে আপোনালোকে চাওক আপোনালোকে খুব বেছি একাপ পানী আপোনালোকে ডিঙিটো আপোনালোকে অকণমান তিয়াই যোৱাকৈ অকণমানকৈ আপোনালোকে পানী খাব পানী খাই আপোনালোকে তেতিয়া ৰানিঙত যাব তেতিয়া আপোনালোকৰ ডিঙি আপোনালোকৰ শুকোৱা প্ৰব্লেমটো নাথাকিব নতুবা আপোনালোকে এটা কেণ্ডি এটা লৈ যাব কেণ্ডিটো আপোনালোকে জিভা চেপত ৰাখি পেলাই আপোনালোকে ৰানিং কৰিলেও আপোনাৰ কি হ'ব কেণ্ডিটো চুপি থাকিলে তাৰ ৰসটো যেতিয়া ডিঙিত লাগি থাকিব তেতিয়া আপোনালোকৰ ডিঙিটো শুকোৱা প্ৰব্লেমটো দূৰ হৈ যাব আজি এই ভিডিঅ'টো মই যিখিনি আপোনালোকক কাৰণ ক'লো বা কেনেধৰণে আপোনালোকে ৰানিং কৰিব লাগে বা কেনেধৰণে আপোনালোকে উশাহ ল'ব লাগে এই ভিডিঅ'টোত চাই আপোনালোকে কেনেধৰণে পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু নেক্সট ভিডিঅ'টো আপোনালোকে কিহৰ ওপৰত বিচাৰে আপোনালোকে সেইটো কমেণ্ট কৰি জনাই দিব পাৰে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিবৰ কাৰণে চেষ্টা কৰিম আজি এই ভিডিঅ'টোত ইমানখিনি আছিলে যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেল যদি এটা ছাবস্ক্ৰাইব কৰা নাই চেনেল যদি প্ৰথমবাৰ আহিছে চেনেলটো যদি আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই যেতিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ যাতে পোনপ্ৰথমে আপুনি পায় আজিলৈ ৰাজাই বিদায় লৈছোঁ পুনৰ নতুন এটা ভিডিঅ'ত ধন্যবাদ জয় আই অসম